হেল্ল' গাইজ গুড মৰ্ণিং। বিশেষকৈ কি ক'ব, বহুত দিন মূৰত আমি সংগ্ৰামটো আৰম্ভ কৰি আছোঁ, কিন্তু সংগ্ৰাম ছাকচেছফুল হ'ব পৰা নাই। তাৰ বাবে আৰু ইফালে আহিছোঁ আমাৰ বালিতে এনেধৰণে মানে ধৰ কিবা এটা কৰিব লাগিব, কাৰণ হাজিৰা কৰোঁ। বিশেষকৈ বেলচা মাৰিব আছোঁ, আমি দেখাব চেষ্টা কৰিম ধৰ আমি কেনেধৰণে, যিহেতু হাজিৰা নকৰিলে আমাৰ কিবা নচলে মানে। এতিয়া চাওক এনেধৰণে, আৰু বালি ইফালে আমাৰ গাঁওখন আছে। আমাৰ বন্ধু কৈ দিয়া কিবা এটা। पानी में पत्थर मत फेंको कभी कोई जीता है। जिंदगी में उदास मत रहो दोस्त, आपको देख के भी कोई जीता है। की कोई महान नहीं, जब तक ना पूरी पत्थर में हाथ रखे से कोई इंसान भगवान नहीं। কি কয়, এইফালে বালিময় দেখিছোঁ নহয়, বালিময় পৰিৱেশত আমি সংগ্ৰাম কৰিব লাগিব। লগতে বিশেষকৈতো এতিয়া বাৰিষাৰ সময় আহিছে, তাৰ কাৰণে ঘৰতে খেতি বাতি কৰি মানে কিছু এনেধৰণে মানে বালিত বেলচা মাৰি এনে সংগ্ৰামবোৰ পাৰ কৰিব লাগিব। ইফালে আমাৰ বিশেষকৈ বন্ধু কৈ দিয়া কিবা এটা। কি ক'মনো বন্ধু, আমি বহুতো সংগ্ৰাম কৰি আহি আছোঁ জীৱনটোক লৈ, আৰু এনেধৰণে পাৰ কৰিব লাগিব, এনেদৰে পাৰ কৰিম বুলি আশা ৰাখিছোঁ। জীৱনটোক লৈ কিবা এটা নহয় কিবা এটা ভৱিষ্যতলৈ আমি নোৱাৰিলোঁ যেতিয়াও আমাৰ আহি থকা জনপ্ৰজন্মক কিবা এটা শিক্ষা বা দিম বুলি আমি আগ্ৰহেৰে কাম কাজবোৰ কৰিবলৈ মানে চেষ্টা কৰি আছোঁ। মানে সকলোকে আমাৰ ভিডিঅ'টোক লাইক কৰে, শ্বেয়াৰ কৰে, ছাবস্ক্ৰাইব কৰে। আজি কি হৈ গ'ল ধন্যবাদ। আমাৰ দলে এটাই মানে দোষ কি হৈ গ'ল কৈ দিয়া অলপ। আটাই কি কি কিবা খেলি আছ নেকি? কাম কাজ নাই নেকি আজি? অলপ চাই দিয়া কৈ ফালে। কৈ দিয়া কিবা এটা ক'বা নেকি মোৰ ইউটিউব চেনেলৰ বিষয়ে? অঁ ধৰ যিহেতু আমি এই ইয়াত ট্ৰেক্টৰ বেলচা মাৰি আছোঁ ন, ধৰ হাজিৰা ইমান কিমানকৈ দিয়ে ধৰ টিপত কৈ দিয়া অলপ। 160 দিয়ে বাৰু। অঁ কিহত দিয়ে এইটো? ফিলিঙত দিয়ে, ইয়াত প্লাষ্টাৰ 300 দিয়ে। অঁ দিনত কিমান টি মাৰিব পাৰোঁ, কিমান হাজিৰা থাকে? থাকে 800-900 মান থাকে বাৰু। বঢ়িয়া। এনেধৰণে আমি সকলোৱে মানে মাৰি সকলোৱে একেলগে মাৰোঁ আৰু গাইছ। এয়া হৈছে আমাৰ বালি, এয়া টকা পইচা আমাৰ দেই। চাই থাকক স্ক্ৰীণত, আমি দেখাব চেষ্টা কৰিম কিমান আজি ট্ৰেক্টৰ আহিব। তোমালৈ দিব বন্ধু।